নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেব অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 22 আহাৰ সোমবাৰ ইংৰাজী 7 জুলাই 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যৱসায়ত ক্ষতি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি ব্যৱসায়ৰ লগত জড়িত তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে। বৃষ ৰাশি। বৃষ ৰাশিৰ তীৰ্থ ভ্ৰমণ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত তীৰ্থ ভ্ৰমণৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ শত্ৰু বৃদ্ধি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে, গতিকে আজিৰ দিনটো কাৰোবাৰ লগত কথা পাতোতে আপোনালোকে সাৱধানেৰে পাতিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বন্ধন বিপদ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সম্পৰ্কৰ বন্ধনত আজিৰ দিনটোত বিপদ ঘটিব পাৰে, গতিকে আপোনালোকে আজিৰ দিনটো সাৱধানেৰে চলিব। সিংহ ৰাশি। সিংহ ৰাশিৰ সন্তান হানিৰ যোগ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো শুভ নহয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সন্তান হানিৰ যোগে দেখা দিছে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে পাৰ কৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ শুভ সংবাদ প্ৰাপ্তি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো শুভ সংবাদ লাভ হ'ব পাৰে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ চকু পীড়া ভয়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত চকুৰ ৰোগত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ চাকৰি লাভৰ যোগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন চাকৰি লাভ হোৱাৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ অৰ্থ ক্ষতি। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ধনৰ ব্যয় অধিক হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ শিল্পকৰ্মী ক্ষেত্ৰত শুভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব, যিসকলে শিল্পকৰ্মৰ লগত জড়িত। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কাৰ্যক্ৰিয়াত শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো কাৰ্যক্ষেত্ৰতে আজিৰ দিনটো শুভ দেখা গৈছে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ভ্ৰমণত অৰ্থ ক্ষতি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণ কৰিলে অধিক অৰ্থ ব্যয় হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলেব অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।